মই ইয়াত জোতা চাফা কৰি আছোঁ, ইয়াত বাতৰি কাকত পঢ়িব ধৰিছে। কেলা মোক অকলে শাস্তি নিছে, তই কেলা দি আছোঁ ৰ তোক। কাক কোনে আৰু জোতা দিয়া? এইখিনিও চাফা কৰ, এইখিনিও চাফা কৰ, চল জলদি চাফা কৰ, বেছি দেৰি নকৰিবি, এনে মাৰ দিম তোক। আৰু জোতা হৈছে কেইযোৰ, আৰু সেইকেইযোৰ চাফা কৰি দিবি। কেতিয়া তোৰ কাম ফেৰি বাতৰি কাগজ তই কেতিয়াবা মই কাম কৰি আছোঁ, তই বাতৰি কাগজ তই কৰ কাম। এই কাক কাম কৰিব দিছা? যাক যোনে কাম কৰিব দিছে তই কাম কৰিব লাগিব। বেলেগে কাম কৰিলি কুকুৰৰ দৰে মাৰ পৰিব তোৰ। অঁ হয় নেকি? মই কাম কৰি আছোঁ ন, কেনেকৈ কাম কৰ ৰ তই দেখাইছোঁ ৰ কামটো। এই নাই এই নাই ভালদৰে চাফা কৰি আছোঁ ৰ। মই কয় বটলৰ পৰা উঠ লাগে, ভূতটো নেকি জিন নেকি মই? এটাৰ ওপৰত এটা কাম দি আছে যে। ৰ তহঁতৰ ভিতৰত কোনে ভালদৰে কাপোৰ চাফা কৰিব পাৰে, ধুব পাৰে? ইয়াৰো কথা কাম, এইটো কামটো মই ভালো নকৰোঁ। হেই কৰিম এইটো কাম মই ধুনীয়া ভালদৰে কাপোৰ ধুব পাৰোঁ। মই ই অকণমান নাজানে, ইয়াক ভালদৰে শিকাই দিম দে মই, ভালদৰে শিকাই এই ৰ এইটো শিকাই দিব নালাগে ৰ তাক, তই কৰিবি এইটো কাম। মই তই ভালদৰে কৰিব পাৰা বুলি কৈছা, তই কৰিব লাগিব এইটো কাম। এই মৰি যায় কাঢ়ি জেগাতছে তই বাতৰি কাগজ পঢ়ি মৰি যা তই। কাপোৰ ধোৱা তাপানা ক'ত? থেকেছি কাপোৰ মই চাফা কৰিছোঁ মই। কিবা লাগি আছে মুখত, চাফা কৰি দিওঁ ৰ। কেলা একদম কাপোৰ আনি দি আছে মোক, তাই কেলা এই ঐ 2 বছৰ ধৰি মানুহ লগাই ইয়াৰ ঘৰখনত কোনো কাপোৰ ধোৱা নাছিল নেকি? এই ইলেকশ্যন নামাৰবি, জলদি কাপোৰ ধু, আৰু কেইযোৰ কাপোৰ আহিছে সেইযোৰ ধুবি ৰ। আনবে দি আণ্ডাৰমেণ্ট জেঙা চব আনবে দি। এই ঘৰৰ আনবে দি, চব ঘৰৰ আনবে দি। এই 50 টকীয়া চাৰ্ফ কানি এইখন ধুব দিছে মোক।